নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অমিতাৰ খাৰৰ এটা অতি সহজ ৰেচিপি গতিকে আহকচোন চাওঁ এই ৰেচিপিটো বনাবৰ বাবে আমাক কি বস্তুৰ প্ৰয়োজন প্ৰথমতে মই লৈছোঁ মিহিকৈ কাটি থোৱা দুটা পিয়াজ দুখিলা তেজপাত লগতে লৈছোঁ দুটা কেঁচা জলকীয়া দুচামুচমান খুনি থোৱা আদা নহৰু আৰু 4 টেবুল চামুচ জোখৰ অলপমান খাৰ আৰু লৈছোঁ মিহিকৈ কাটি থোৱা এফাল অমিতা প্ৰথমতে কেৰাহীটোত অলপমান তেল গৰম কৰি ল'ম তেলখিনি গৰম হ'লে ইয়াত আমি তেজপাত দুখিলা কেঁচা জলকীয়া দুটা আৰু পিঁয়াজখিনি দি ভালদৰে ভাজি ল'ম পিঁয়াজখিনি ভালদৰে ভাজ খালে আমি ইয়াত খুন্দি থোৱা আদা নহৰুখিনি যোগ কৰি দিম আদা নহৰুখিনিৰ কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভাজি ল'ম এতিয়া তেলত কাটি থোৱা অমিতাখিনি যোগ কৰি দিম অমিতাখিনিত সোৱাদ অনুসৰি অলপ নিমখ দি ভালদৰে লৰাই ল'ম মই এতিয়া ইয়াত অলপমান হালধি দিম কিন্তু হালধিৰ ব্যৱহাৰটো একেবাৰে অপচনেল হয় অমিতাখিনি আধা সিজা হ'লে ইয়াত আমি খাৰখিনি যোগ কৰি দিম এতিয়া ঢাকোনখন মাৰি অমিতাখিনি কিছু সময়ৰ বাবে সিজিবলৈ দিম এয়া চাওক অমিতাখিনি প্ৰায় সিজিয়ে গৈছে গতিকে ইয়াত আমি অলপমান জিৰা আৰু গৰম মছলা দি কিছু সময়ৰ বাবে লৰাই অমিতাখিনি বেলেগকৈ কাঢ়ি ল'ম এনেকৈ অমিতা খাৰ খাবলৈ অতি সোৱাদ হয় গতিকে আপোনালোকে ঘৰত এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব